ঘৰৰ লাইন নাথাকিলে আলু দি চাৰ্জ দিব পাৰিব এয়া চাওক 10 টকা এটা ল'ব দুটা আলু ল'ব 10 টকাটো দুটা আলুৰ মাজত লগাই দিব তাৰ পিছত ওপৰত চাৰ্জাৰটো লগাই দিব মাই গড চাৰ্জ হৈ আছে হা মানে বুজি পালো এতিয়া কাৰেন্ট নাথাকিলেও আলু দুটা দি আৰু এটা 10 টকা কইনছ লৈ চাৰ্জ দিব পাৰিম আমিও মানে লাইনৰ বিল বহুত বাচি যাব তো বলক আমিও ট্ৰাই কৰো এটো খসা নে মিছা তো লৈছো আলু আলু খালে চালু হয় ঠিক আছে তো দুটা আলু লৈছো এতিয়া মই এটো 10 টকিয়াটো দিছো এটো থুমাই ঠিক আছে তাৰ পিছত এটো দিম এটো তেনেকে লগাই লব তাৰ পিছত চাৰ্জাৰডাল এপিনে ঘুমাই দিলে হল দিলো ঘুমাই তাৰ পিছত এতিয়া আমি ট্ৰাই কৰিম চাৰ্জ হৈ আছে নে নাই ঠিক আছে এটো ফোনটো চাইছে ঠিক আছে এতিয়া আমি ট্ৰাই কৰিম My God, মানে কাম কৰিছে চাব পাৰিছে ওয়াও সো নাইস এতিয়া মানে যদি কারেন্ট যায় গৈ তেতিয়াহলে এনেকে ট্ৰিকত মানে এনেকে আলু দুটা ল'ব এটা 10 টকিয়া কইনছ ল'ব আৰু চাৰ্জাৰ ল'ব আৰু চাৰ্জ দি থাকিব ঠিক আছে এটো একদম ফেক হয় ঠিক আছে মই অৰিজিনালটো দেখাইছো কি কৰিছো মই দেখাইছো ফেক হয় এইয়া চাৰ্জাৰডাল থাকিয়ে গ'ল এটোতো একো চাৰ্জ নহবই এটো মিছা কথা যেহেতু এইয়া চাওক মই এটো বোর্ড এটা লৈ লৈছিলো তাৰ পিছত ইয়াতে চাৰ্জ দিছো ঠিক আছে তথাপি মই আকৌ এবাৰ দেখাই দিছো আপোনালোকক অৰিজিনাল হিচাপত ৰব লাইনতে থাকিব এইয়া চাওক এটো হৈছে চাৰ্জাৰ এপিনে দিলো এপিনে দি দিছো একো চাৰ্জ হোৱা নাই বেকাৰ কথা ফেক এটো ট্ৰাই নকৰিব এটো ট্ৰাই নকৰিব মানে আলু খালে চালু হয় আলু তৰকাৰীতে ভাল লাগে ৰিয়েলত আলু একো নহয় ঠিক আছে সো বাই বাই